সঁচাকৈ বাৰু দুয়োখন বিয়া একেলগে হ'ব নেকি আৰু ৰখাবলৈ মানুহ কোন আহিব তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু জিউৱে বিয়াখন হ'বলৈ মানা কৰিছিল, কিন্তু এতিয়া জিউৰ আগত মাকে আছে আৰু মাকৰ কাৰণে হয়তো এতিয়া সেইটো কাম জিউৰ মতে কৰিব নোৱাৰে, কাৰণ এতিয়া জিউ যিটো কথা কৈছে আৰু সেইটো কথা যদি জিউৰ মতে মানি লয় তেতিয়াহ'লে ঘৰৰ বাকীবোৰে ভাল নাপাব বা এতিয়া তেওঁলোকৰ যিটো ধাৰ আছে পইচাৰ আৰু সেইটো দি মাৰিব নোৱাৰিব যদি অনুভূতিয়ে তেনেকুৱা কাম কৰে। আৰু তাৰ কাৰণে আজি সকলোবোৰ ৰেডি কৰিব আৰু অনুভূতিহঁতৰ ঘৰত বিয়াৰ বাবে সকলোবোৰ ৰেডি কৰিব। আৰু মই যোৱাটি ভিডিঅ'ত এটা বেলেগ কথা কৈছিলোঁ, নেক্সট চেনেলটো আপোনালোকে হয়তো জানিব পাৰে, আৰু সেইটো চেনেলত কৈছিলোঁ যে মন্দিৰত বিয়াখন হ'ব, কিন্তু মন্দিৰত নহয় ঘৰতে বিয়াখন হ'ব আৰু ঘৰত বিয়াখন হ'ব। আৰু বিভানতৰ ঘৰৰ মানুহবোৰ লগতে এতিয়া সকলো মানুহ আহিব আৰু বিয়াখনৰ কাৰণে সকলো ৰেডি কৰিব, কিন্তু এতিয়া কইনা ঘৰতে থাকিব, অৰ্থাৎ যুৱতীয়ে ৰুমত সুমিয়াই বেদৰ চিন্তাবোৰ কৰি থাকিব আগতে কি কি কৰিছিল। তো সেইবোৰ এতিয়া চিন্তা আহি থাকিব মনত। আৰু সেইখিনি সময়তে আচৰিত এইটোৱে হ'ব যে বিভানৰ মাক দেউতাক বিয়াখনত যাব বিভানৰ লগত, আৰু বিভানৰ কথা শুনি হয়তো ভাবিছিলোঁ যে কিবা এটা হ'ব, কিন্তু এতিয়া বিভানৰ কথা শুনি মাক দেউতাকতো বিয়াত যাব আৰু বিয়াত যোৱাৰ পিছত এতিয়া অনুভূতিৰ লগত অকলে কথা পাতিব বিভানৰ মাকে। কিন্তু এতিয়া বিভানৰ মাকে অকলে কথা পাতিলে হয়তো কিবা বেলেগ ধৰণৰ কথা ক'ব পাৰে বা এতিয়া কিবা বেলেগ কৰিব পাৰে, আৰু তাৰ পৰাই হয়তো এতিয়া বিয়াখন ভাঙিব পাৰে। আৰু যদি তেনেকুৱা নহয় তেতিয়াহ'লেতো বিয়াখন হোৱাটো ফাইনেল। আৰু আপোনালোকে ঠিক তেনেধৰণে এতিয়া দুয়োখন বিয়া একেলগে যিহেতু, আৰু বেদহঁতৰ ঘৰতো এতিয়া বিয়াৰ বাবে আয়োজন কৰিব, আৰু বেদহঁতৰ ঘৰত আয়োজন মানে সকলোবোৰ ৰেডি হ'ব আৰু লগতে বিয়াৰ কাৰণে সকলোৱে যা যোগাৰ কৰিব। অনুভূতিয়ে যেনেকৈ বেদৰ কথাবোৰ ভাবি থাকিব আৰু ঠিক তেনেধৰণে বেদেও এতিয়া অনুভূতিৰ কথাবোৰ ভাবি থাকিব, কিন্তু এতিয়া সেইবোৰ ভাবি থাকিলেও বাকীবোৰে ফূৰ্তি থাকিব যিহেতু, আৰু তাৰ কাৰণে হয়তো বিয়াখন হ'ব পাৰে। আৰু যদি নহয় এতিয়া কি কাৰণে নহয়, আৰু সেই সময়ত এতিয়া এণ্ডিং পজিশ্যনত তেওঁলোকৰ মাজৰ বিয়াখন কোনে ভাঙিব আৰু ভাঙিবৰ কাৰণে কোনোবা আহিবনে নাহে, নে এতিয়া সঁচাকৈ বিয়া দুখন হৈ যাব। তো সম্পূৰ্ণ আপোনালোকে সেইটো সোমবাৰৰ খণ্ডটিত জানিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।